অপনয়ন পদ্ধতিৰে প্ৰথমতে সমীকৰণ দুটা আমি লিখি লওঁ 2x plus y minus 5 equal to 0 3x plus 2y minus 8 equal to 0 একেধৰণে এইটোত 1 নম্বৰ সমীকৰণ এইটো 2 নম্বৰ সমীকৰণ দিবা হা এতিয়া চাবা অপনয়ন পদ্ধতিৰে কৰিব লাগিলে আমাৰ প্ৰথম যেটো x ৰ হক বা y ৰ হক আমি সাধাৰণতে x ৰ টো কৰিম হয়নে বা s t দিয়া থাকিলে প্ৰথমটো কৰিবলৈ চেষ্টা কৰিবা কি কৰিম ইয়াৰ যেটো সহগ আছে সহগ দুটা একে কৰিবলৈ চেষ্টা কৰিম ইয়াত আছে 2 ইয়াত আছে 3 আমি একে কৰিব লাগিলে চাবা কিবা পূৰণ কৰিব লাগিব হয়নে 1 নম্বৰ সমীকৰণটোৰ লগত কিবা পূৰণ কৰিব লাগিব 2 নম্বৰৰ লগত পূৰণ কৰিব লাগিব এই 2 আৰু 3 কি ল'ব লাগে লসাগুটো ল'ব লাগে 2 আৰু 3 লসাগু কিমান 6 এই 2 লগত কি পূৰণ কৰিলে 6 পাবা 3 মানে 1 নম্বৰ সমীকৰণৰ লগত কি পূৰণ কৰিব লাগিব 3 হেনে কৰি 2 নম্বৰ সমীকৰণটোত কি আছে 3 আছিল 3 টো 6 বনাব লাগিলে 2 পূৰণ কৰিব লাগে এটা 2 পূৰণ কৰা 3 পূৰণ কৰি কি পোৱা লিখা ঠিক আছে ইয়াত গোটেই কেইটা 2 ৰে পূৰণ কৰিবা কৰিলে কি হ'ব তাৰ আগতে এটা কথা মন কৰিবা ইয়াত যে মাইনাস চিনটো সমান চিনৰ এইফালে আছে না আমি তো লেখতে কি কৰিম এইফালে লৈ যাম ঠিক আছে গতিকে এইটো কি হ'ব 6x এইটো হ'ব 3y এইটো হয় 5 3 গুণ 15 হয় না -15 সেইফালে গলে কি হ'ব 15 এইটো হ'ব তোমাৰ 3 নম্বৰ সমীকৰণ ঠিক আছে নেক্সট এইটোত 2 ৰে পূৰণ কৰা 6x 2 ৰে পূৰণ কৰা 4y 2 ৰে পূৰণ কৰা 8 গুণ 16 সেইফালে গলে প্লাস এইটো হ'ব 4 নম্বৰ এতিয়া চাবা আমাৰ এই দুটা সমান হল নে অপনয়ন মানে এলিমিনেশন মানে মাইনাস কৰি দিব লাগিব কোৰ পৰা 3 পৰা আমি 4 টো বিয়োগ কৰি দিম therefore 3 minus 4 implies এটা মাইনাস কৰাৰ লগে লগে ইয়াৰ যেটো তলৰ পদবিলাক থাকিব পদবিলাকৰ চিনবিলাক বদলাই দিবা প্লাস টো কি হ'ব মাইনাস এটা প্লাস টো কি হ'ব মাইনাস এটা প্লাস টো কি হ'ব মাইনাস ঠিক আছে এটা 6টা পৰা 6টা গলে কি 0 3টা পৰা 4টা গলে কি হ'ব মাইনাস y বুজি পাইছা না ডাঙৰটোৰ লগত মাইনাস চিন থাকিলে মাইনাস আমি পাইছো আগতে এইবিলাক প্লাস মাইনাস যদি চিন থাকে কি কৰিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে আৰু উত্তৰটো কি হ'ব ডাঙৰটোৰ আগত যি চিন থাকে সেইটোই হেনেন কৰি এইটো 15 পৰা 16 গলে কি হ'ব -1 এটা দুয়ো ফালে কি মাইনাস মাইনাস আছে নে উঠাই দিব পাৰিম না -1 এটো পূৰণ কৰি দিব পাৰিম আৰু y মানে কিমান পাবা 1 পালো নে এই y ৰ মানটো 1 বা 2 যিকোনো এটাত বহাই দিলে হয় গতিকে y ৰ মান 1 নং সমীকৰণত বহুৱাই আমি পাও আমি কি পাম 2x plus y minus 5 equal to 0 এইটো 1 নম্বৰ সমীকৰণ আছিল না ইয়াত y ঠাইত কি বহাই দিম 1 2x minus 4 equal to 0 তাহলে মই দি দিও 2x equal to 4 x equal to 2 দুইটা হৰণ কৰিলে হয়নে therefore x equal to 2 y equal to 1 so next 3 নম্বৰ আমি কি কৰিম তিৰ্যক গুণন পদ্ধতিৰে অৰ্থাৎ তৃতীয় পদ্ধতিৰে কৰিম প্ৰথমতে সমীকৰণটো আমি লিখি লওঁ 2x plus y minus 5 equal to 0 3x plus 2y minus 8 equal to 0 তিৰ্যক গুণন পদ্ধতিৰে কৰিব লাগিলে আমি কেনেকৈ কৰিম চাবা এইখিনি a1 b1 c1 है ना a2 b2 c2 আমি এই b ৰ হহক এটা y ৰ হহক এটা লিখিম প্ৰথমতে y ৰ হহক কি আছে এতে 1 + 1 তো 1 লিখিলো সাইডে কিবা ভালদৰে ইয়াত কি আছে 2 b ৰ কেইটা লিখিছো কিহৰ কেইটা লিখিছো b কেইটা হয়নে তাৰ পিছত c ৰ কেইটা অৰ্থাৎ ধ্ৰুবক পদ কেইটা ধ্ৰুবক পদ কি আছে মাইনাস চিন থাকিলে দি দিব লাগে -5 -8 হয় নেক্সট আমি কি লিখিম a পদ কেইটা a মানে x ৰ হহক a কেইটা
এইকেইটা কি আছে 2 3 শেষত আকৌ বিটো লিখিব লাগিব বিটো কি আছে 1 and 2 ঠিক আছে তোমালোকে এইবিলাক লিখি দিব নালাগে মই মানে বুজাৰ কাৰণে দি দিছোঁ বি চি এ বি তাৰপিছত আমি কি কৰিম বজ্ৰ গুণন কৈছে নহয় কণা কণি কৰি এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ চাবা তেন্তে এইটো ত্ৰিজক গুণন পদ্ধতিৰে আমি এনেকৈ লিখি ল'লোঁ হয়নে এনে কি হ'ব প্ৰথমটো x তলত কেনেকৈ লিখিম চাবা হয় ইয়াত y থাকিব ইয়াত 1 থাকিব ঠিক আছে ইয়াত চাবা এই xৰ তলত যেটো হ'ব হেতু এই ফালৰ পৰা 1ৰ লগত এইটো পূৰণ হয় এটোৰ লগত এইটো পূৰণ আৰু মাজত এটা নিজে নিজে কি আহিব মাইনাস নিজে দিব লাগিব নেক্সট এইটোৰ লগত এইটো পূৰণ ঠিক আছে এইটো xৰ লগত কম্পেয়াৰ কৰা মান হয় নেক্সট এইটোৰ লগত এইটো মানে এখিনি x এখিনি y আৰু এখিনি 1 বুলি বুজায় হয় y টোৰ লগত কি হ'ব -5 * 3 মাইনাস এটা আহিব -8 * 2 দুটা চিন একেলগে নবয় আমি কি দিম ব্ৰেকেট দিম শেষত এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ এনেকুৱা পদ্ধতিৰে কৰিব লাগে কোনটো ত্ৰিজক গুণন পদ্ধতি এইটো সিস্টেমত কৰিব লাগে সো কি হ'ব 2 পূৰণ 2 বিয়োগ 3 পূৰণ 1 ঠিক আছে এইখিনি আমি কৰোঁ অলপ সব কৰোঁ কিমান হ'ব সেইপৰা কি পাম -8 + 10 by x x by this y by -15 + 16 হেনে কৰে এইটো কি হ'ব 3 আকৌ ইয়া সৰু কৰিলে কি হ'ব 2 এইটো কি হ'ব 1 এইটো হ'ব 1/1 হয় সেইখিনি আমি পালো x/2 = y/1 = 1/1 হয় না এটা আমি কি কৰিম এইটোৰ লগত এইটো সমান বুলি লেখাম সংখ্যা আছে নহয় কম্পেয়াৰ কৰিম চাবা এইখিনি হৈছে আমি চাবা কেনেকৈ লিখিম therefore x/2 = 1/1 ডাইৰেক্ট 1 লিখিলেও হয় আৰু y/1 মানে 1/1 এটা চাই এইটো বজ্ৰ পূৰণ কৰা কিমান হ'ব x = 2 এনেকৈ y = 1 এইটো হ'ল উত্তৰ ঠিক আছে